এয়া হৈছে আমাৰ মাৰ্কী নদী। পানী বহি আছে, ইহঁতৰ দুখ ভাগৰ নাই কেতিয়াও। চাওক ভিডিঅ'টি সবিশেষ। খেতিয়কৰ মূৰত চিন্তাৰ কালা পাহাৰ। বিধান চাওক, বিধান ওখ হৈ পুৰাত হৈ ৰৈ গৈছে, মাটি ফাটি গৈছে। খেতি কেনেকৈ কৰিব? অলপ আগতে দেখুওৱা নদীখন এইটো ডঙেৰে চিধা নদীত লাগিছিলে। এই নদীৰ মাজেৰে চুইচ গেট এটা আছিলে, এই চুইচ গেটটো বন্ধ কৰিলে ইয়াত গাঁৱৰ ৰাইজে সকলোৱে পানী পাইছিলে, এতিয়া নাই। মই এই ভিডিঅ'টি য'ত বনাই আছোঁ, আমাৰ গোৱালপাৰা ডিষ্ট্ৰিক্টৰ ধূপধাৰা থানাৰ অন্তৰ্গত কথাকথি পঞ্চায়ত চামাগাঁও প্ৰথম খণ্ড, দ্বিতীয় খণ্ড, খেচেৰাপাৰা, নহয় এতিয়া জ্যোতিগাঁও, এতিয়া জ্যোতিগাঁও বুলি কয়। এই শালপাৰা, জ্যোতিগাঁও, চামাগাঁও এই ঠাইত অৱস্থিত। এই মাটিডোখৰ এনেকৈ এই পথাৰখন বিশাল এখন পথাৰ, এনেকৈ পানী নোহোৱাকৈ এতিয়াও বহুত মানুহ দেখিলে হয় পথাৰত আপোনালোকে, কিন্তু পানীৰ অভাৱত সিহঁতে খেতি কৰা বাদ দিছে। এতিয়া যদি খেতি নকৰে খাব কি? জীয়াই কেনেকৈ থাকিব? নিজৰ ল'ৰা ছোৱালীক পোহপাল কেনেকৈ দিব বা পঢ়াব শুনাব কেনেকৈ? গতিকে অসম চৰকাৰৰ অনুৰোধ মোৰ, আপোনালোকে চাওক, আহি চাওক, চুইচ গেট এটা বনাই দিয়ক, গাঁৱৰ ৰাইজক সহায় সহযোগিতা আগবঢ়াওক। ধন্যবাদ।